নমস্কাৰ বন্ধুসকল, মই নাৰায়ণ নাথ আৰু আপোনালোকে চাই আছে নাৰায়ণ A to Z। বন্ধুসকল, আজি আমি আছোঁ যিটো গুৱাহাটী আমবাৰীত থকা উগ্ৰতাৰা দেৱালয়, যিটো আছিলে বহুত পুৰণা মন্দিৰ হয়, মানে দেৱালয় হয়, যিটো আমি এইটো ৰজা শিৱসিংহই যেতিয়া মানে বনাইছিলে 1738 চনতে বনোৱা হৈছিলে। তো আজি আপোনালোকক মই গোটেইখিনি দেখাম, ভিতৰৰ এইখিনি যিখিনি আছিলে যিমান পাৰোঁ দেখাম। তাৰ কাৰণে আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰিব। আজি আপোনালোকক দেখাবলৈ মই যিমান পাৰোঁ দেখাম। মই আহিছোঁ মঙলদৈৰ পৰা আৰু আপোনালোকে চাই থাকিব আজি গুৱাহাটী আমবাৰীৰ পৰা এইটো উগ্ৰতাৰা দেৱালয়। আৰু যিমানখিনি আছে বহুত মানে কীৰ্তিস্তম্ভ পুৰণা হয়, সেইখিনি মই আপোনালোকক যিমান পাৰোঁ দেখাব কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব। গতিকে আগবাঢ়োঁ আমি ভিতৰলৈ। এইবিলাক আছিলে আৰু ভিতৰতো যাবলৈ এতিয়া মানে ভিতৰতো বৰ্তমান বন্ধ আছে। বন্ধ কৰিলে মই টাইমত আহি নাপালোঁ, এইকাৰণে বন্ধ হ'ল। গতিকে আপোনালোক যিমান পাৰোঁ চাই থাকিব, তাৰ কাৰণে দুঃখিত ভিতৰতো দেখাব নাপালোঁ। গতিকে আপোনালোকে আৰু পিছলৈ লৈ যায় দুটা পুখুৰী আছে, যাৰ নাম জোৰ পুখুৰী বুলি জনা যায়। তো আপোনালোকে এইবিলাক চাই থাকিব, এইবিলাক দৰ্শনাৰ্থী হয়, চব চাব পাৰিব। ইমানবিলাক মানুহ আহিছে, তো চাব পাৰিব। মই মঙলদৈৰ পৰা আহিছোঁ আৰু এইবিলাক বেলেগ বেলেগ ঠাইৰ পৰা আহিছে চববিলাক। তো আপোনালোকে চাব পাৰে। আৰু ইয়াত দুটা পুখুৰী আছে, জোৰ পুখুৰীৰ নাম বুলি জনা যায়। মই যিমান পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আৰু আমি আহিছোঁ এইটো শিৱ মন্দিৰ, এইটো হ'ল শিৱ মন্দিৰ। আৰু ইয়াত কিছুমান মূৰ্তি আছে, যিবিলাক মূৰ্তি একদম ৰজা শিৱসিংহৰ দিনতে বনোৱা হয়। এইবিলাক মূৰ্তি আপোনাক দেখাই দিছোঁ। এইবিলাক মূৰ্তি একদম শিলত কটা মূৰ্তি হয়। প্লাছ এইবিলাক শিলেৰে বনোৱা হয়। এইডাল বেলগছৰ এইটো শিলত কটা মূৰ্তি আছিলে, বহুত পুৰণা মূৰ্তি হয় চাগে, সেইকাৰণে শিলত কটা হয়। এইবিলাক ডাইৰেক্ট শিলৰে হয়, মানে বহুত পুৰণা হয়। তো আপোনালোকে দেখিবলৈ পাই আছে এইবিলাক। আৰু ইয়াৰ আমি শিৱ মন্দিৰৰ ভিতৰলৈকে যাওঁ এবাৰ। ভিতৰতো আমি চাই লওঁ কেনেকুৱা আছে। ইয়াত এটা এইটো লক্ষী মূৰ্তি আছে, এইটো লক্ষী মূৰ্তি। এইটো হ'ল লক্ষীৰ দাণ্ডৱটো যিটো মন্দিৰ। আৰু ভিতৰৰ এইটো হ'ল শিৱ মন্দিৰটো। এইটো বৰ্তমান পূজা হৈ গ'ল। আমি ইয়াত চাকি তাকি দি উঠিলোঁ, বৰ্তমান বন্ধ কৰিলে। তো আমি এতিয়া অলপ বাহিৰৰ ফালে চাম, যিকেইটা পুখুৰী আছিলে পুখুৰীকেইটা চাই ল'ম, কি পুখুৰী আছে। মইতো আগত অহা নাই, জাষ্ট কিতাপত পঢ়ি আছিলোঁ, আজি ফাৰ্ষ্ট আহিলোঁ। তো সেইকাৰণে চাই লওঁ এবাৰ, ভাবিলোঁ আপোনালোককো দেখাওঁ, যিহেতু মই আহিলোঁ আপোনালোকেও চাই লওক অলপ। এতিয়া আমি যাম বাহিৰৰ ফালে। বাহিৰৰ যিটো পুখুৰী আছে, পুখুৰীৰ ফালে দুটা পুখুৰী আছে, জোৰ পুখুৰী বুলি জনা যায়। এইফালে পুখুৰীটো এইটো গেটটো পুখুৰী, এইটো গেটটো, এইটো পুখুৰীৰ ফালে যোৱা গেটটো হয় এইটো। এইবিলাক মূৰ্তি শিলতে কটা আছিলে, বহুত পুৰণা মূৰ্তি হয়, শিলত কাটি থোৱা। এইবিলাক মূৰ্তি একদম শিলত কটা হয়। এইবিলাক শিলৰে মূৰ্তি হয়, মানে বহুত পুৰণা মূৰ্তি হয়। 1738 চনতে বনোৱা হয়। এইটো হৈছে পুখুৰীটো, যিটো জোৰ পুখুৰী বুলি জনা যায়। দুটা পুখুৰী আছিলে একেলগত, মানে সেইকাৰণে জোৰ পুখুৰী বুলি কোৱা হয়। এইটো জোৰ পুখুৰী গেটটো হয়, এইটো জোৰ পুখুৰী। আৰু আপোনালোকে চাই আছে এইটো পুখুৰীটো, মই আপোনালোকক দেখাইছোঁ এইটো পুখুৰীটো। এইটো পুখুৰীটো বহুত ডাঙৰ হয় পুখুৰীটো, একচুৱেলি বহুত ভাল লাগে। তো মই যিটো মঙলদৈৰ পৰা আহিছোঁ চাবৰ কাৰণে, আগততো আহি পোৱা নাছিলোঁ, বাট কিতাপত পঢ়ি আছিলোঁ। ৰজা শিৱসিংহৰ দিনতে বনোৱা হয়, 1738 চনতে বনাইছিলে। চ' মই এতিয়া চাবৰ কাৰণে আহিলোঁ, আপোনালোককো দেখুৱালোঁ। ইয়াতে ধুনীয়া কাছ আছে, কাছ এটা চাব পাৰিলে ভাল হ'ল হয়। তো কাছটো পাম কেনেকৈ এতিয়া? এইটো কাছ দেখিছে আপুনি, এনেকুৱা কাছ কিছুমান আছে, ডাঙৰ ডাঙৰ কাছ আছে। এইবিলাক ডাঙৰ ডাঙৰ মাছ পাব, ডাঙৰ ডাঙৰ কাছ আছে পুখুৰীটোত, দেখিবলৈ বহুত ধুনীয়া হয়। তো আপুনি যদি পাৰে এবাৰ আহি যাব, ইয়াতে চাই যাব, বহুত সুন্দৰ হয়। আপোনাৰ মনটো বহুত পবিত্ৰ স্থান হয়, মানে বহুত পুৰণা আছিলে এনেকুৱা। এইটো ডাঙৰ কাছ হয়, এইটো ডাঙৰ কাছ দেখি আছে আপোনালোকে, একদম পুখুৰীত দেখিবলৈ বহুত ধুনীয়া লাগে। মানে এইটো কাছ আহিছে।
এইটো বহুত লাকি হয়, মই কাছটো দেখিবলৈ পালোঁ কাৰণে বহুত লাকি কথা আপোনালোকে দেখাই দিলোঁ। আৰু এতিয়া আমি আৰু ছাইডৰ ফালে অলপ চাব লগা আছে, এতিয়া চাই ল'ম। তো আপোনালোককো দেখাই আছোঁ, আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই ল'ব শেষলৈকে। মানে এনেকুৱাই এইবিলাক বাহিৰৰ দৃশ্যটো এনেকুৱা হয়। তো আপোনালোকে গোটেইখিনি চাই ল'লে। এইটো আছিলে ডাঙৰ যিটো মন্দিৰটো পিছফালৰ পৰা দেখাই আছোঁ মই। এইটো পিছফালৰ পৰা যিটো মেইন মণ্ডপটো হয়, এইটো পিছফালৰ পৰা দেখাই আছোঁ মই। ইয়াৰ ওপৰত যিবিলাক পাৰ চৰাই পৰি আছে, এইবিলাক পাৰ চৰাই পৰি আছে ইয়াৰ পিছফালৰ পৰা। আৰু এইটো পুখুৰীটো ছাইডৰ পিনে আছে, ছাইডৰ পিনে পুখুৰীটো আছে মানে, আৰু আগৰ পিনে মন্দিৰটো আছে, মেইন মন্দিৰটো। তো ডাঙৰ যিটো মণ্ডপটো হয়, এইটো হ'ল পিছফালৰ পৰা দেখাই আছোঁ মই আপোনাক। আৰু আগফালৰ পৰা এবাৰ দেখাম, তো চাই ল'ব। এইটো শিৱ মণ্ডপটো হয়, এইটো শিৱ মন্দিৰটো মণ্ডপটো হয়। আৰু আপোনাৰ আগৰ পৰা এবাৰ দেখাম। ইয়াত বহুত ভক্তবৃন্দ আহে ইয়াত চাবৰ কাৰণে, আপুনিও এবাৰ আহিব, বহুত ভাল লাগে মানে। বহুত পুৰণা মন্দিৰ আছিলে, সেইকাৰণে মই এবাৰ আহিলোঁ, চাবৰ কাৰণে ইচ্ছা আছিলে, তো আহি গ'লোঁ। এইবিলাক ভক্তবৃন্দবিলাক, এইবিলাক ভক্তবৃন্দবিলাক চাই আছে আপুনি। এইটো হৈছে মন্দিৰটো, যিটো মই আগৰ পৰা দেখাম বুলি কৈছিলোঁ, এইটো মেইন গেটটো। এইটো গেটটো ভিতৰৰ ফালৰ পৰা এনেকুৱা দেখি মানে। আৰু মেইন মণ্ডপটো আপোনাক দেখাই আছোঁ মই। এনেকুৱা মন্দিৰটো এনেকুৱা চাই ল'ব। ওপৰত যিবিলাক পাৰ চৰাই পৰি আছে মণ্ডপটোৰ ওপৰত, মেইন মন্দিৰটোৰ ওপৰত পাৰ চৰাইবিলাক পৰি আছে চাব। মই আপোনাক অলপ জুম কৰি দেখাই দিছোঁ। এইবিলাক পাৰ চৰাই, বহুত পাৰ চৰাই আছে, চাই ল'ব। তো ফ্ৰেণ্ডছ, বন্ধুসকল, ইমানেই আছিলে ভিডিঅ'টো। এবাৰ চাই ল'ব, আপোনালোকে যদি এবাৰ আহে চাব পাৰিব। ইয়াতে বহুত মানে ভাল লাগে। বহুত পুৰণা মন্দিৰ আছিলে, সেইকাৰণে মই চাবৰ কাৰণে আহিলোঁ, বহুত ইচ্ছা আছিলে। তো আপুনিও এবাৰ আহি কিনে চাই ল'ব। তো ভিডিঅ'টো ইমান এটা ভাল নহ'ল, তথাপিতো আপোনাক দেখালোঁ বাৰু, দেখাবৰ কাৰণে মই অলপ চেষ্টা কৰিলোঁ, যদিও ভাল নহ'ল। তো আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিলে আপুনি লাইক এটা কৰিব, কমেণ্ট কৰিব পাৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। ধন্যবাদ।